আপোনালোকৰ আশা কৰোঁ খবৰ নিশ্চয় ভাল মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আহিছোঁ এই গুৱাহাটীৰ ওচৰতে থকা দীপৰ বিলত চ' আপোনালোকক ভিডিঅ'টো দেখাই যাম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে মোৰ লগত জড়িত হৈ থাকিব তো ভিডিঅ'টো চাই থাকিব অকণো স্কিপ নকৰিব আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি বেছি দূৰ নাই গৈকিনে আহিলোঁ চাই থাকিব ফাইনেলি আহি আমি দীপৰ বিল পাই গ'লোঁ দীপৰ বিলৰ পাৰৰ দৃশ্যটো সেইফালে বিলখন সেয়া চাওক যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো চাই থাকক ভিডিঅ'টো শেষলৈকে ফাইনেলি আহি পালোঁ দীপৰ বিল তো এতিয়া চাই থাকিব আজি মোৰ লগত ভিডিঅ'টো আছে ইয়াৰ বৰ্ণিল ভূঞা ই চিনি পায় আপোনালোকে ভিডিঅ'টোত থাকে ইয়াৰ চব ভিডিঅ'তে তো এতিয়া চাই থাকিব মই সকলো বেক কেমেৰা কৰি দেখাই দিম ইয়াৰ ভিডিঅ'বিলাক চাওক কি মজা ভিউ তো আপোনালোক চাওক ইয়াৰ পৰিৱেশটো চাওক এইফালে চাওক মেট্ৰিকবিলাক গুচি আছে নাও চলাব এয়া নাও মই আছোঁ এতিয়া ইয়াত এই বিলখনৰ পাৰতে তাক ধুনীয়া বতাহ মাৰি আছে এইফালে ৰ'দটো বেছি নাই বাৰু এই বতাহটো গুমা গুমা হৈ আছে চাওক কি সুন্দৰ পৰিৱেশ ইয়াত চাওক আপোনালোকে আহিব পাৰে বেছি দূৰত নহয় বাৰু গুৱাহাটীৰ ওচৰতে আছে তলৰ পৰা এই চিৰিটোৰ ওপৰত আহিলোঁ আৰু ওপৰত এটা আছে বাৰু তাতো যাম দেখাই দিম ইয়াৰ পৰা মই আপোনালোকক গোটেই ভিউটো দেখাই দিম একবাৰ তো চাই থাকিব এইফালে ৰাস্তাটো এইফালে পাৰ্ক এখন আছে সৰু কৰি এই পাৰ্কখন তাতে আছে আমি আছে এই চিৰিত আহিছোঁ এইবাৰ ওপৰৰ পৰাই দেখাই দিম গোটেই ভিউখিনি আপোনালোকে চাই থাকিব চাওক পূৰা ওপৰ আহি পালোঁ এইবাৰ এইফালে এই চাওক এইফালৰ পৰা চাওক চাওক শাৰী শাৰীকৈ ফুলবিলাক ৰোৱাইছে কি মজা লাগিছে চাওক গাইজ এইফালে দেখাই দিছোঁ এইবিলাক ফুলবিলাক চাওক কি মজা লাগে এইবিলাক ফুল চাওক গাইজ মই এতিয়া বাহিৰত ওলাই আহিলোঁ এইখিনি বাহিৰৰ পৰিৱেশ সেইফালে আগৰফালে ক'ত যায় আগৰফালে ক'ত যায় ৰাণী অঁ এইফালে মই যাই পোৱা নাই এইফালে আগৰফালে ৰাণীফালে যাব পাৰি বোলে মই ইমান নাজানো এইফালে এইফালে আছে কি মজা লগাইছে পৰিৱেশটো চাওক গাইজ এইফালে কিন্তু ৰ'দ দিলে বহুত ভাল লাগিলে ক্লিয়াৰ হ'লে ভিডিঅ'বিলাক কিন্তু ৰ'দ নাই আজি বতৰটো ডাৱৰীয়া কেনে ইমান ক্লিয়াৰ হোৱা নাই ভিডিঅ'বিলাক দীপৰ বিলৰ পৰা সেইফালৰ পৰা আহিলোঁ আহি আমি এতিয়া জালুকবাৰী পালোঁ জালুকবাৰী সেইফালে গুৱাহাটী ইউনিভাৰ্চিটিখন এইফালে ভূপেন হাজৰিকা সমাধি এইটো এইফালে আহি আছোঁ তো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে দীপৰ বিল গ'লোঁ দীপৰ বিলৰ পৰা জালুকবাৰী হৈ আহি ডাইৰেক্ট বেলতলা বজাৰ সোমাই দিলোঁ মানে অলপ চব্জি বজাৰ কৰিব আছে চব্জি বজাৰ কৰি আছোঁ ইয়াতে তো আৰু ইয়াতে ইয়াৰে বজাৰখন বহুত ডাঙৰ বজাৰ সকলোখিনি বস্তুৱেই পোৱা যায় বজাৰখনত বহুত ভাল লাগে বজাৰখন কাপোৰৰ বজাৰ চাওক পুৰা দীপৰ বিলখন দেখাই দিছোঁ